Welcome to Amazing Astro World. যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমি সকলোৱে জানো যে বিশ্বাসে হৈছে সকলো বস্তুৰ আদিমূল। আমি কোনো কাম যদি মনত শ্ৰদ্ধা, ভক্তি আৰু গভীৰ বিশ্বাস লৈ কৰোঁ তেন্তে আমি সেই কামত চিয়ৰলি সাকসেছ হ'ম। আজি আমি আপোনালোকক এনেকুৱা এটা বিশ্বাসযোগ্য কামৰ কথা ক'বলৈ গৈ আছোঁ যিটো কৰিলে আপুনি লক্ষ্মী দেৱীৰ প্ৰকোপৰ পৰা বাচি থাকিব পাৰিব। আমাৰ সমাজত কিছুমান মানুহে বহুত কষ্ট কৰে, তেওঁলোকে টকাও বহুত উপাৰ্জন কৰে, কিন্তু এনে ধৰণৰ বেয়া প্ৰকোপবোৰৰ বাবে তেওঁলোকে টকা পইচাবোৰ সঞ্চয় কৰিব নোৱাৰে। এই ক্ষেত্ৰত আপোনাক প্ৰয়োজন হ'ব গভীৰ বিশ্বাস। এতিয়া আহক উপায়টোৰ বাবে আগবাঢ়ো। ইয়াৰ বাবে লাগিব অলপমান লঙৰ টুকুৰা আৰু এখন ৰঙা কাপোৰ। ৰঙা কাপোৰ এখনৰ মাজত 3 টুকুৰামান লং ভালদৰে বান্ধি মনত লক্ষ্মী দেৱীৰ নাম লৈ আপোনাৰ টকা থোৱা লকাৰত ভৰাই থ'ব। উপায়টো কৰা টাইমত মুখেৰে কোনো ধৰণৰ শব্দ নকৰিব আৰু উপায়টো কৰিছোঁ বুলি কাকো নজনাব। এই উপায়টো ৰাতিপুৱা সময়ত কৰিব আৰু সন্ধিয়া সময়ত গোসাঁই ঘৰত এগছি বন্তি জ্বলাব। এনে কৰাৰ পাছত যদিহে আপোনাৰ কোনো ধৰণৰ টকা পইচাৰ কোনো পুৰণা লেনদেন আছে সেইবোৰ অতি সোনকালে শেষ হ'ব আৰু টকা পইচা অহাৰ চ'ৰ্চ বাঢ়িব। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে এই উপায়টো কৰি চাব আৰু কমেণ্টত নিশ্চয় জনাব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।